মই ৰিংকিমণি স্বাগতম জনাইছোঁ ৰিংকিমণি ভ্লগৰ অন্য এটি ভিডিঅ' লৈ। এতিয়া ৰান্ধি আছোঁ দুপৰীয়াৰ সাজ। এইফালে সৰু মাছ এইখিনি ভাজিলোঁ আৰু এইখিনি হৈছে ডাঙৰ মাছ, সেইখিনিও ভাজি থৈছোঁ। ডাঙৰ মাছখিনি বনাম ৰঙালাও আলুৰ লগত। পিঁয়াজ আদা নহৰু ভাজিলোঁ, ৰঙালাও আলুখিনিও ভাজি আছোঁ। এইফালে কৃষ্ণাংগীয়ে দেউতাক কি খুৱাই আছে চাওকচোন। বুট খুৱাই আছে, অথচ কাগজখনত একোৱেই নাই। দেউতাকৰ উঠিছে মূৰৰ বিষ, সেইকাৰণে মূৰত গামোচা মাৰি আছে। এইখিনি ভাজি হৈ গ'ল, জলকীয়া দিয়া নাই যিহেতু কৃষ্ণাংগীও খাব। আনফালে মই ভইচ ৰেকৰ্ডিং কৰি থাকোঁতে চাওকচোন কৃষ্ণাংগীও কৈ আছে। এতিয়া এইখিনিত পানী ঢালি দিলোঁ, নিমখ হালধি আৰু অকণমান জিৰা গুড়া দিছোঁ, বেলেগ একো মছলা দিয়া নাই। আৰু এইখিনি উতলি আহিলে এতিয়া ইয়াতে মাছ কেইপিচ দি দিম। এতিয়া জলকীয়া দি দিছোঁ দুটা, এইকেইটা পিছত পিটিকি দিম। আৰু এতিয়া আহিছোঁ পিছফালে, কেইটামান মান ধনিয়া পাত ছিঙি নিওঁ। এজোপা ইফালে এজোপাৰ পৰা এটা লওঁ, বেছি নালাগে, পূৰা বালি হৈ আছে পিছফালটো। মান ধনিয়া পাতখিনি ধুই আনি আঞ্জাত কাটি দিলোঁ। আঞ্জা হ'বই আৰু 3 মিনিট 4 মিনিটমান সময় আকৌ উতলাম। এয়া আমাৰ আঞ্জা ৰেডি হৈ গ'ল। কৃষ্ণাংগীয়ে পিন্ধি আছে হেলমেট। চা মোৰ ফালে, বাবা বাবা আমাৰ তলি যে হেলমেট পিন্ধিছে দে। দুপৰীয়া সাজটোৰ কাৰণে বিশেষ একো নবনালোঁ, অকল ৰঙালাও আলু আঞ্জা আৰু সৰু মাছ ভাজি। এতিয়া বনাব লৈছোঁ ৰাতিৰ সাজ। ৰাতিৰ সাজৰ চিম্পুলে বনাম। নৰসিংহ মচুন্দৰী ভেদাইলতা তেনেকৈ আনিছোঁ, মান ধনিয়া গোটেইখিনি মিক্স কৰি পিচি লৈ সৰু মাছ আছে তাৰ লগতে বনাম অকণমান। এয়া আঞ্জা উতলি আছে, এইফালে এপিচ ডাঙৰ মাছো দি দিছোঁ, হ'বই আৰু। এইফালে কৃষ্ণাংগীয়ে কি কৰি আছে চাওকচোন দেউতাকৰ লগত। ইমান যে ভাল পায় নহয় এইবিলাক কৰি, সেইকাৰণে দেউতাক থাকিলে বেছি ভাল পায়। খেলা কৰি থাকিব পাৰে যে। কৃষ্ণাংগী গ'ল টোপনি। এতিয়া বনাব লৈছোঁ ৰাতিপুৱাৰ সাজ। কালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল। ৰঙালাও, কল, চয়াবিন, বন্ধাকবি, আলু এনেকৈ মিক্স কৰি ভাবিলোঁ ভাজি এখনে বনাই দিওঁ। আনফালে বহুত দিনৰ মূৰত ৰ'দটো দিয়াৰ কাৰণে পূৰা কাপোৰ ধুই মেলি দিছোঁ। তুলিবিলাকো কিবা সেমেকা সেমেকা হোৱাৰ কাৰণে তুলিও মেলি দিছোঁ। শুকালেই কিছু কিছু কাপোৰ, মানে কাপোৰবিলাকো সামৰি লওঁ, যি শুকাইছে। ৰাতিপুৱা সোনকালে ধুলোঁ যে, এয়া একদম পিছত জাপিব লাগিব। আনফালে এয়া চব্জিখিনিও বহাই দিলোঁ। পিঁয়াজ অকণমান আদা নহৰু তেনেকৈ ভাজি লৈ চিম্পুলকৈ বনাম, বিশেষ একো মছলা নিদিওঁ। এয়া হালধি দি দিছোঁ আৰু এইফালে এয়া নিমখ। এতিয়া এইখিনি অকণমান সময় ঢাকনি লগাই থৈ দিম। আনফালে এয়া ভজা মাছো আছে। এইফালে মোৰ চব্জি ৰেডি হৈ গ'ল। মাজে মাজে অকণমান অকণমান পানী দি মই ঢাকনিখন গুচাই লৰাই আছিলোঁ। এতিয়া ভাতকেইটা খাই লওঁ। এইফালে কৃষ্ণাংগী টোপনি গৈ আছে, তাই টোপনি গৈ থাকোঁতে খাই লওঁ। ভাত, মাছ ভাজি আৰু অকণমান আমৰ আচাৰ। তাই উঠিলে তাইকো খুৱাই দিম, আৰু লগত অকণমান ভোট জলকীয়া। গধূলি সময়ত কৃষ্ণাংগীক খেলা বস্তুবিলাক উলিয়াই দিছোঁ, আৰু তাই খেলা বস্তুবিলাক লৈ কি কৰি আছে চাওকচোন। আৰু দেউতাকৰ এইটো পুৰণা মোবাইল আছিলে, এইটো খেলা বস্তুৰ লগতে আছিলে, তাই উলিয়াই লৈ কথা পাতি আছে। তুমি মাতা অ দাদা, হেল্ল', আৰু কি ক'ম, হেল্ল', পাপাক ফোন লগাই দেচোন। পাপাক মাতা, তুমি মাতা, তোমাৰে পাপা। হেল্ল', আৰু কি ক'ম, তুমি ক।
অ' পাপা কে দাদা বেয়া পাব পাপা মাতাচোন এই ৰাতি কোনে স্কুলত যায় এনেকৈ অকলে অকলে খেলিও থাকে বেছি দিগদাৰ নকৰে আৰু মই ধুনীয়াকৈ কামবিলাক কৰিব পাৰোঁ গধূলি চাহৰ লগত খাবলৈ বনাই আছোঁ বন্ধাকবি পিঁয়াজ জলকীয়া বেচন মিক্স কৰি পকৰা আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নতুন সকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবা অল কৰি দিব